সকলোৱে ভালে কুশলে আছে, ময়ো ভালে কুশলে আছো। আজি মই আনটো ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো হৈছে কেনেকৈ আমি হাতৰ যত্ন ল'ব পাৰোঁ, হাতখন আমি কেনেকৈ ছফ্ট কৰি ৰাখিব পাৰোঁ, কোমল কৰি ৰাখিব পাৰোঁ, আৰু হাতখন কেনেকৈ আমি মানে ৰ'দে পুৰা মানে ৰ'দত যেনেকৈ আমি শ্লিপলেছ কৰি যাওঁ তেতিয়াহ'লে আমাৰ হাতখন ৰ'দত পুৰি যায়, আৰু সেইখন আমি কেনেকৈ প্ৰটেকশ্যনত ৰাখিব পাৰোঁ। আজি মোৰ ভিডিঅ'টো হৈছে সেইটো ফ্ৰেণ্ড। এই পেকটো লগালে আপোনালোকৰ ৰেগুলাৰ যদি ইউজ কৰে তেতিয়াহ'লে হাতখন বহুত ছফ্ট হৈ যাব, বহুত ধুনীয়া লাগিব দেখিব, মানে বহুত ভাল লাগিব, নৰম নৰম কোমল কোমল লাগিব, চুই পেলাই বহুত ভাল লাগিব। আজি মোৰ ভিডিঅ'টো হৈছে ফ্ৰেণ্ড সেইটো। যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়াহ'লে প্লিজ এইটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, আৰু ভিডিঅ'টো যদি চাই তেতিয়াহ'লে প্লিজ ৰেগুলাৰ ইউজ কৰিব, তেতিয়াহে ফল পাব। কিয় যিকোনো বস্তু ৰেগুলাৰ নলগালে, মাজে মাজে লগালে তাৰ কোনো ফল পোৱা নাযায়। গতিকে ৰেগুলাৰ ব্যৱহাৰ কৰি চাব, তেতিয়াহে আপোনালোকে মানে গম পাব। যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়া প্লিজ এইটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। তেতিয়াহ'লে আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লগতে ফ্ৰেণ্ড, মই ৰাতি ভিডিঅ' বনাইছোঁ, গতিকে মোৰ ভিডিঅ'টো বহুত কলা কলা আহিছে, আপোনালোকৰ চোৱাত অসুবিধা হ'ব, তাৰ কাৰণে মোক মাফ কৰি দিব। আহক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পেকটোৰ কাৰণে প্ৰথমতে মই লৈছোঁ 1 চামুচ চেনি। চেনি আপোনালোকে গুড়া চেনি ল'ব। চেনিখিনি আপোনালোকে গুড়ি কৰি ল'ব, গোটা গোটা চেনি নিদিব। মই লৈছোঁ অকণমান চেনি, 1 চামুচ চেনি। ইয়াৰ পিছত মই দিছোঁ কফি পাউডাৰ। কফি পাউডাৰ মই 1 চামুচ দিছোঁ। আপোনালোকক যিমান পৰিমাণৰ লাগে সিমান পৰিমাণৰ দিব। যদি বেছিকৈ লাগে বেছিকৈ দিব, তেতিয়া আপোনালোকে চেনিটোও অলপ বেছিকৈ দিব লাগিব। এটা হিচাপ কৰি পেলাই দিব, মোক ইমানটো লাগে আৰু মই সেইকাৰণে ইমানটোৱেই দিছোঁ। ইয়াৰ পিছত মই নেমু এড কৰিছোঁ। মই 1 টুকুৰ নেমু দিছোঁ। আপোনালোকেও নেমু দিব, নেমুটো অলপমান বেছিকৈও দিব পাৰে। মই ইমানটোৱেই দিলোঁ। মই মিলাম অলপমান তেল। আপোনালোকৰ ঘৰত যি তেল থাকে সেইটোৱে দিব পাৰে। নাৰিকল তেলো দিব পাৰে, মই এইটো তেল দিছোঁ। তাৰপিছত মই দি আছোঁ 1 চামুচ গাখীৰ। আপোনালোকে ঘৰত যি গাখীৰ থাকে সেইটোৱে দিব পাৰে। ইয়াৰ পিছত মই আৰু এটা বস্তু মিলাই আছোঁ। মই দিম অলপমান গোলাপ জল। এতিয়া মই এইকেইটা ভালদৰে মিহলাম। আপোনালোকে পেকটো ষ্ট'ৰ কৰিও ৰাখিব পাৰে ফ্ৰিজত, এনেকৈ থৈও ৰেগুলাৰ লগাব পাৰে। বহুত ভাল পেক হয়। ৰেগুলাৰ লগাই থাকিলে আপোনালোকে গম পাব হাতখন কিমান ধুনীয়া ছফ্ট হৈছে, তেতিয়া গম পাব। এবাৰ লগাই পেলাই চাব আৰু ভিডিঅ'টো কমপ্লিট কৰি চাব। এতিয়া মই আপোনালোকক অলপ লগাই পেলাই দেখুৱাই আছোঁ। পেকটো ৰেডি হৈ গ'ল, এতিয়া মই লগাই পেলাই দেখাম। চাওক, মই লগাই পেলাই দেখুৱাই আছোঁ। আপোনালোকে এনেকৈ ৰেগুলাৰ লগালে ফল পাব। ভাল ফল পাবৰ কাৰণে ৰেগুলাৰ লগাব লাগিব। চাব কি ধুনীয়া বগা হৈ গৈছে। ৰেগুলাৰ ইউজ কৰিলে হাতখন বৰ ধুনীয়া বগা কালাৰ হয়, আৰু ৰ'দে পুৰা দাগবিলাকো গুচি যায়। ৰেগুলাৰ ইউজ কৰিলে আপোনালোকে নিজেই গম পাব। ৰেগুলাৰ ইউজ কৰিব।
পেকটো লগোৱাৰ সময়ত হাতখন ভালদৰে মাছাজ কৰি লাহে মাছাজ কৰি লগাব। তেতিয়া হাতত নোমৰ ভিতৰত নোমৰ গুৰিলৈকে পেকটো সোমাই যাব আৰু তেতিয়াহে ভাল ফল এটা পাব। এতিয়া মই ধুই পেলাই আপোনালোকক দেখুৱাই আছোঁ। হাতখন কি ধুনীয়া চাফা লাগিছে। এনেকৈ ৰেগুলাৰ ইউজ কৰিলে হাতখন বহুত ধুনীয়া হৈ যাব, ছফ্ট হৈ থাকিব, কোমল লাগিব আৰু ঠাণ্ডা দিনতো বহুত ভাল হয়। এনেকৈ লগাব লাগে। ফ্ৰেণ্ড, ভিডিঅ'টো যদি ভাল লাগে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে বাই বাই।